হ'ব দিয়া ছাগলী মাংস আৰু হাঁহৰ মাংস অলপ লৈ আহিম দিয়া তুমি খোৱা নহয় এইবোৰ খাওঁ ঠিক আছে দিয়া এবাৰ উৰুকা আমি দুইজনেই ভালকৈ এসাঁজ খাম আরে বহি আছে বহা তুমি দাদা কামবোৰ কৰা হ'ল দিয়ক হ'ল নেকি যা তেনেহ'লে এতিয়া ঘৰলৈ দাদা অহাকালি মই কামলৈ নাহোঁ দিয়ক কি অহাকালিতো কামলৈ নাহ এইবোৰ তুই কি কৰি আছ কামলৈতো সদায় আহিব লাগিব নহ'লে তোৰ মাৰ বেমাৰত যে টকাবোৰ নিছিলি সেইবোৰ কোনে ধাৰ মাৰিব হা পিছে কথা এটা কচোন তই যে অহাকালি নাহো বুলি কলি তাৰ কাৰণটোনো কি দাদা মই পূৰ্ণিমা নামৰ ছোৱালী এজনী ভাল পাওঁ আৰু অহাকালি তাইকেই মই মন্দিৰলৈ গৈ বিয়া কৰাই মোৰ ঘৰলৈ লৈ আহিম সেইকাৰণে মই অহাকালি কামলৈ নাহোঁ বুলি কৈছোঁ দাদা আচ্ছা বিয়া কৰাবি সেইকাৰণে তই অহাকালি নাহ হয়নে হয় দাদা ঠিক আছে কালি তোক ছুটি দিলি যা কিন্তু কালিৰ পিছত তই কিন্তু এদিনো মোৰ আগত ছুটি লোৱাৰ নাম নলবি ল'লেও কিন্তু তোক মই এদিনো ছুটি নিদিওঁ কথাটো তই ভালকৈ মনত ৰাখি থৈ দিবি হ'বনে শুন হ'ব দাদা তেতিয়াহ'লে যা কালি তোৰ বিয়া নহয় জগাৰ পাতি কৰগৈ মাছে মঙহে খোৱাবি নহয় যা বজাৰ কৰগৈ পূৰ্ণিমা এইটোৱেই মোৰ সৰুকৈ এটা ঘৰ আৰু আজিৰ পৰা তুমিও মোৰ লগত ইয়াতে থাকিব লাগিব হ'ব দিয়ক মাত্ৰ আপুনি মোৰ লগত সদায় থাকিলেই হ'ল বাকী আমাৰ ঘৰখন সৰগত পৰিণত কৰাৰ দায়িত্ব আপুনি মোৰ ওপৰত এৰি দিয়ক বলক এতিয়া আমি ভিতৰলৈ যাওঁ আহা আপুনি কামলৈ যাব ওলালে নেকি অঁ যাওঁ দিয়া যোৱাকালি কামলৈ নগ'লো নহয় বহুত কাম পৰি আছে চাগে সেইকাৰণে অলপ সোনকালে যাওঁ দিয়া ৰ'ব ভাত বনাইছো ভাতকেইটা খাই যাওক খালী পেটে ওলাই যাব নালাগে তাত বা আৰু আপোনাক কি খাবলৈ দিয়ে নালাগে দিয়া মই য'ত কাম কৰোঁ মালিকজন বৰ ভাল অনবৰতে কিবা নহয় কিবা খোৱা বস্তু দিয়েই থাকে সেইকাৰণে মই ইয়াত ভাত নাখাওঁ দিয়া তুমি সময়ত খাই ল'বা মই যাওঁ হেৰি সোনকালে আহিব হ'ব দিয়া বাইদেউ তই আহিলি ভালে হ'ল দে এইডাল ল আৰু চোতালখন ভালকে সাৰি দে আহি পালি তই হয় দাদা পিছে বিয়াত কি খোৱালি কথা নে খাই
চাহ খাওক দিয়া হেৰি এই বেচেৰাটোৰ অলপো ৰেষ্ট লোৱা নাই কামে কৰি আছে ভোকো লাগিছে চাগে কিবা অলপ খাবলৈ দিও নেকি তাক কোনো দৰকাৰ নাই সি আমাৰ ঘৰত কাম বন্দোবস্ত কৰোঁতেই কৈছিলো খোৱা লোৱা আমি নিদিওঁ বুলি আৰু সিও মানি লৈছিল গতিকে তাক খোৱা বস্তু দিয়াৰ একো দৰকাৰ নাই বহা এতিয়া ইয়াত তোমাৰ লগত অলপ কথা আছে কি কথা মাঘৰ বিহু আহিলে দেখোন 10 দিন মানহে আছে তুমি লাড়ু পিঠা এইবোৰ যোগাৰ কৰিলানে আপুনি কিবা আনি দিছেনে আনি দিলেহে মই কিবা যা যোগাৰ কৰিব পাৰিম হ'ব দিয়া কি কি বস্তু লাগে তুমি এখন লিষ্ট বনাই দিবা মই আবেলি বজাৰলৈ যাওঁতে গোটেইখিনি বস্তু আনি দিম দিয়া হ'বনে হ'ব দিয়ক মই লিষ্টখন এতিয়াই লিখি দি আছো ৰ'ব চোৱা এৰা মই ওলাই যাওঁ বজাৰৰ লিষ্টখন দিয়াচোন এখন লওক বা বৰ দীঘলীয়া লিষ্ট দিছে দেখোন বিহুৰ কথা এইখিনি বস্তুটো লাগিবয়ে সেইটো হয় ঠিক আছে মই যাওঁ দিয়া দাদা মোৰ কাম হ'ল দিয়ক মই এতিয়া ঘৰলৈ যাওঁ ঐ মই কৰবালৈ ওলাই গ'লে পিছফালে পৰা মাত নিদিবিচোন কাম হ'ল আৰু যা এতিয়া ঘৰলৈ কৃষ্ণ কৃষ্ণ আপুনি আহি পালে আহিলোঁ দিয়া মই আপোনাৰ কাৰণে ৰৈ আছিলো ইমান দেৰি কৰিলে যে অলপ দেৰি হ'ল দিয়া বহক মই আপোনাৰ কাৰণে পানী লৈ আহো লওক তুমি খোৱা লোৱা কৰিছানে মই খাইছো আপুনি খাইছেনে খাইছোঁ দিয়া মই কৈছিলোঁ নহয় মই যাৰ ঘৰত কাম কৰোঁ তাৰ মালিক বৰ ভাল মোক অনাবৰতে খোৱা বস্তু দিয়েই থাকে তাক মোৰ খোৱাৰ কাৰণে কোনো অসুবিধা নহয় গতিকে তুমি মোৰ কথা চিন্তা কৰি নাথাকিবা হ'ব দিয়ক এতিয়া আহক ভিতৰলৈ কাপোৰখিনি সলাই ল'ব পূৰ্ণিমা 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 আৰু ক'ত গ'ল আপুনি যাব ওলাল যাওঁ দিয়া ক'ত গৈছিলা তুমি ওচৰৰ খুৰী এজনীয়ে মাতিছিল ৰ'ব বিহু আহিলে যে সেইকাৰণে কিবা অলপ সহায় কৰি দিবৰ কাৰণে মাতিছিল বিহু আহিলে দেখোন আমাৰো লাড়ু পিঠা বনোৱাৰ যোগাৰ কৰিব লাগিছিল নহয় আপুনি বজাৰখিনি কেতিয়া কৰিম বুলি ভাবিছে বজাৰ হ'ব দিয়ক আজি কাম শেষ হোৱাৰ পিছত মালিকৰ পৰা টকা অলপ লৈ আহোঁতে মই একেবাৰে বজাৰখিনিও কৰি লৈ আহিম মই এতিয়া যাওঁ দিয়া চাওক এইবিলাক কাম পিছত কৰিবি কেৱল লাড়ু পিঠা বনোৱাত ব্যস্ত
আৰু বহুত কাপোৰো ধুব আছে তই ধুই দিবি আহ বাকী কাপোৰ ধোৱা হোৱাৰ পিছত এইবিলাক কাম কৰিবি আহ ইছ ৰাম তই কিয় কাপোৰ ধুইছ মই ধুই দিলো হয় নহয় কোনে ক'লে তোক ধুবলৈ বুজি পাইছো তেখেতৰো যে কাম আৰু হ'ব দে সন্ধিয়ালৈ যাম দিয়া হেৰি তাকনো আপুনি কিয় কাপোৰ ধুব দিব লাগে মই ধুলো হয় নহয় কিয় কি হ'ল কি কাপোৰ ধুই দিলে ইয়াক মই কি এনেই দৰমহা দি ৰাখিছো নেকি কৰিবই লাগিব সি চব কাম কৰিব লাগিব তুমি তাৰ কথা কৈ মোক খং উঠাই নল'বা যোৱা তুমি তোমাৰ নিজৰ কাম কৰি থাকাগৈ দাদা অ দাদা কি হলো তোৰ কাম হ'ল এতিয়া ঘৰলৈ যাবি সেইটোৱে কবি হয়নে নাযাওঁ কিয় সদায় সদায় যোৱাৰ টাইমত তই এনেকৈ কিহৰ পেটু পালি চিঞৰি থাক দাদা মোক অলপ টকা লাগিছিল বিহু আহি পালেই যে লাড়ু পিঠা এইবোৰ কিবা কিবি বস্তু বনাবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি বস্তু মই বজাৰ কৰি লৈ যাব লাগে সেইকাৰণে মোক অলপ টকা লাগিছিল দাদা এই তহঁতৰ দৰে মানুহৰ আৰু কিহৰ বিহু তই এই বিহু চিহু এইবোৰ বাদ দে আৰু তোক দিবলৈ এতিয়া মোৰ লগত টকাও নাই বিহুৰ কাৰণে বজাৰ কৰোঁতে চব শেষ হৈ গ'ল গতিকে এইবোৰ বিহু চিহু চব বাদ দে যা এতিয়া ঘৰলৈ যা যা দাদা আমি দুখীয়া হ'লো বুলিয়েই আমাৰ কাৰণে কি বিহু পূজা এইবোৰ একোৱেই নাই নেকি মোৰ পত্নীয়ে চাগে মোলৈ ইমান আগ্ৰহেৰে বাট চাই আছে মই বজাৰ কৰি লৈ যাম তাই লগে ভাগে হাঁহি ফূৰ্তি কৰি লাড়ু পিঠা এইবোৰ বনাব দাদা বেলেগৰ দৰে তাইৰোতো মন যায় এইবোৰ কৰিবলৈ গতিকে দাদা মই আপোনাক হাত জোৰ কৰি গৈছোঁ আপুনি যেন তাইক নিৰাশ নকৰে আপুনি মোক অলপ টকা দিয়ক দাদা যাতে মই পত্নীৰ মুখত অলপ হাঁহি দিম যাব পাৰোঁ এই বৰ লেকচাৰ দি আছ বে তই পইচা নাই বুলি কৈছোৱে দেখোন যা এতিয়া তই ঘৰলৈ যা মাথাটো মোৰ গৰম নকৰিবি এতিয়া খুড়া বস্তু অলপ লাগিছিল দিব পাৰিবনে পইচা আনিছ পইচাটো মই কেইদিনমান পিছত দিম দিয়ক খুড়া বৰ্তমান মোৰ লগত একেবাৰেই পইচা নাই 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 এতিয়া মই দিব নোৱাৰিম যা এতিয়া ক'ৰ পৰা হাতে ৰাখি খুজিব আপুনি আহি পালেই পালো ৰ'বা ক'ত গৈছিলে তুমি বিহুৰ বজাৰ কৰি আনিম বুলি কৈছিলে যে সেইকাৰণে কাষৰে বৌহঁতক মোক অলপ সহায় কৰি দিবলৈ কৈ আহিলো সান্দহ পিঠাগুৰি এইবোৰ খুন্দিবৰ কাৰণে মানুহ লাগিব নহয় চাওঁ বজাৰখিনি দিয়কচোন চাউলখিনি তিয়াই থব লাগিব নহয়
হেৰি কি হ'ল বজাৰখিনি ক'ত থলে মই বজাৰ আনিব নোৱাৰিও কোনোবা মালিকক মই বহুত কাকতি মিনতি কৰিলোঁ টকা অলপ দিবলৈ কিন্তু আমাৰ কপালত বিহু পূজা এইবোৰ একোৱেই নাই কোনোবা এইবোৰ একোৱেই নাই হ'ব দিয়ক একো নহয় আপুনি দুখ নকৰিবচোন আপুনি কামলৈ নাযায় নেকি যাম নগ'লে জানো হ'ব ঠিক আছে আপুনি যাব নহলে মই এবাৰ বৌহঁতৰ ঘৰলৈ যাওঁ কিবা অলপ সহায় কৰি দি আহোগৈ ব'লা ময়ো একেবাৰে যাওঁ ব'লা আহক হেৰা শুনাচোন কি হ'ল বহচোন পৰহি দেখোন উৰুকা ভালকৈ এসাঁজ খাব লাগিব নহয় কি খোৱাৰ কথা ভাবিছা পিছে এইবাৰ আপুনি যি ভাল পায় তাকে আনিব মইনো আৰু কি আছে হ'ব দিয়া মোৰ লগত দুজন মানুহ উৰুকাটো আমাৰ ঘৰতে খাম বুলি কৈছে ভালকৈয়ে কিবা অলপ আনিব লাগিব মানে ছাগলীৰ মাংস হাঁহৰ মাংস আৰু তোমাৰ কাৰণে ব্ৰইলাৰৰ মাংস আৰু অলপ মাছ আনিম দিয়া হ'বনে মই ক'লোৱে দেখোন আপুনি যি ভাল পায় তাকে আনিব হ'ব দিয়া আপুনি বহকচোন মই ভাতকেইটা বহাই থৈ আহোগৈ বাইদেউ তেখেত আহি পাব লৈছে মই যাওঁ দিয়ক যোৱা পিছে পূৰ্ণিমা তোমালোকে লাৰু পিঠা বনালানে দা কি হলো তোৰ কাম হ'ল এতিয়া ঘৰলৈ যাবি সেইটোৱে কবি হয়নে নাযাওঁ কিয় বাইদেউ অ বাইদেউ তই যাব ওলালিয়ে নেকি হয় বাইদেউ কি হ'ল কিবা কবি নেকি বাইদেউ মই দাদাক টকা অলপ খুজিছিলোঁ কিন্তু নিদিলে কাৰণে ঘৰতে এইবাৰ লাৰু পিঠা এইবোৰ একোৱেই বনোৱা নকৰে ইফালে পৰহি উৰুকা গতিকে বেলেগৰ দৰে মই মোৰ পত্নীক উৰুকাৰ নিশা ভালকৈ এসাঁজ খুৱাম বুলি ভাবিছোঁ মই জানো মাৰ বেমাৰত আপোনালোকৰ পৰা মই বহুত টকা নিছিলোঁ আৰু সেই ধাৰ এতিয়াও শেষেই হোৱা নাই তথাপিও দয়া কৰি পৰহি যেন মোক অলপ টকা দিয়ে মই মোৰ পত্নীক ভালকৈ এসাঁজ খুৱাব পাৰিলে মোৰ মনটো বৰ ভাল লাগিব হ'ব দে পৰহি অলপ টকা লৈ যাবি ভালকৈ এসাঁজ খাব পাৰিবি ধন্যবাদ বাইদেউ মই এতিয়া যাওঁ ঠিক আছে যা
পূৰ্ণিমা চাওঁ পানী এগিলাচ আনাচোন। আজি বৰ ফূৰ্তিত আছে দেখোন। কিয় পৰহি উৰুকা নহয় জানো? হয়, কিন্তু তাতে কি হ'ল? পৰহি ভালকৈ এসাঁজ খাব লাগিব নহয়। ভালকৈ এসাঁজ? কিন্তু ভালকৈ এসাঁজ খাবলৈ টকা ক'ত পাব? এইবোৰ তুমি চিন্তা নকৰিবাচোন। মই মালিকক টকাৰ কথা কৈছো আৰু মালিকে টকা দিম বুলিও কৈছে। উৰুকাৰ দিনা তুমি কি কি খাবা সেইটোহে মোক কোৱা এতিয়া। আপুনি যি লৈ আহে মই তাকেই খাম। হ'ব দিয়া, ছাগলী মাংস আৰু হাঁহৰ মাংস অলপ লৈ আহিম দিয়া। তুমি খোৱা নহয় এইবোৰ? খাওঁ। ঠিক আছে দিয়া, এইবাৰ উৰুকাত আমি দুইজনে ভালকৈ এসাঁজ খাম। হ'ব দিয়ক, এতিয়া আপুনি কাপোৰ সলাই হাত মুখখিনি ধুই লওক গৈ। হ'ব দিয়া। পূৰ্ণিমা, পূৰ্ণিমা, কি? আজি উৰুকা হয়নে নহয়? হয়। ভালকৈ এসাঁজ খাম বুলি কৈছিলো নহয়। যোৱা, কি কি বস্তু লাগে তুমি মোক লিখি দিয়াগৈ। ছাগলী আৰু হাঁহৰ মাংসটো লিখিব নাপাহৰিবা কিন্তু। আজি ভালকৈ এসাঁজ পেট ভৰাই খাম দিয়া। যোৱা, মোক লিখি দিয়াচোন। লিখি দিছো ৰ'ব। যোৱা। এইখন লওক। দিয়া। এতিয়াই বজাৰলৈ যাবনে? এতিয়াই যাম, কিন্তু আগতে মালিকৰ ঘৰলৈ গৈ টকাখিনি লৈ আহিব লাগিব। তাৰপিছত বাহিৰে বাহিৰে বজাৰখিনি কৰি আনিম দিয়া। ঠিকে আছে দিয়ক। পিছে আজি কামলৈ নাযায় নেকি? আজি কামলৈ নাযাওঁ। যোৱাকালি কাম শেষ হোৱাৰ পিছত মালিকক মই লগ নাপালোঁ, কিন্তু মালিকনীক কথাখিনি কৈ আহিছোঁ যে বিহু বুলি এই দুদিন মই কামলৈ নাযাওঁ, আৰু মালিকনীও হ'ব বুলিয়ে কৈছে। সেইকাৰণে এই দুদিন মোৰ ছুটি, বুজিলা? যদি ছুটি লৈছেয়ে তেতিয়াহ'লে ময়ো যাওঁ বলক আপোনাৰ লগত। আপুনি ভালদৰে বজাৰ কৰিবই নাজানে, মইহে চাই আনিব লাগিব। ঠিক আছে, ব'লা নহ'লে যাওঁ। ৰ'ব, তলাটো মাৰি দিওঁ। বলক। ব'লা। দাদা, এওঁ মোৰ পত্নী পূৰ্ণিমা। কি কৰিম মই এতিয়া? যা, কামবোৰ পৰি আছে, সোনকালে কৰগৈ। কিন্তু দাদা, মই দেখোন বিহু বুলি এই দুদিন ছুটি লৈছিলোঁ। কাম নকৰো বুলি কৈছিলি? কেতিয়া কৰি তই মোক এইটো কথা? দাদা, কালি যোৱাৰ টাইমত আপোনাক লগ নাপালোঁ কাৰণে বাইদেউকে কথাখিনি কৈছিলোঁ, আৰু বাইদেউ হ'ব বুলিয়ে কৈছিল। বাইদেৱে ক'লে নহ'ব নহয়, তই কাম কৰিবই লাগিব। বিহু বুলি এই দুদিন তাক ছুটি নিদিয়া কিয়? তুমি মনে মনে থাকা। যা যা, বহুত কাম পৰি আছে, কামবোৰ কৰগৈ। পূৰ্ণিমা, তুমি ইয়াতে অলপ বহা, মই সোনকালে কামবোৰ কৰোঁগৈ, তাৰপিছত বজাৰ কৰিবলৈ যাম। হ'বনে? হ'ব দিয়ক। বাইদেউ, বাইদেউ, মোক মাতিছিলা নেকি? কেইটা বাজিল বাইদেউ? এতিয়া 11টা বাজিল। হ'ব দিয়ক। বাইদেউ, কেইটা বাজিল বাইদেউ? এতিয়াতো দিনৰ 2টা বাজিলে। কিয় সুধিছা? কিবা লাগিছিল নেকি? নাই, নালাগে, এনেই সুধিছো।
বাইদেউ কেইটা বাজিল? 4টা বাজিছে। কি হল, তুমি বাৰে বাৰে কিয় টাইমৰ কথা সুধি আছা? বাইদেউ, এখেতে ৰাতিপুৱাৰ পৰা কাম কৰিয়ে আছে, কিন্তু এখেতক আপোনালোকে এবাৰো চাহ ভাত দিয়া দেখাই নাপালো। এখেতে দিনটো কি এনেকৈ নোখোৱাকৈ থাকে নেকি বাইদেউ? পূৰ্ণিমা, তুমি আৰু ইয়ালৈ কিয় আহিছা? তাত বহি থাকা যোৱা, মোৰো এইখিনি হ'লেই কাম শেষ হ'ব। তাৰপিছত আমি মালিকৰ পৰা টকা লৈ বজাৰ কৰিবলৈ যাম দিয়া। আপোনাক মালিকে কি খাব দিছে? চাহ ভাত এইবোৰ খাইছেনে? আপুনি মোক ইমান দিনে মিছা কিয় কৈ আছিল? মালিক বৰ ভাল, আপোনাক অনবৰতে খোৱা বস্তুৱে দি থাকে। কাৰণ আপুনি ভাত খাই নাহিলে ঘৰত চাউল দালি ৰাহি হ'ব বুলি, নহয়নে? আপুনি ইয়াত সদায় এনেকৈ লগনত কাম কৰি থাকে আৰু মই ঘৰত এৰা কি হ'ল? এয়া লোৱা, মাছ মাংস সকলোবোৰ আনিছো। তুমি গৈ সোনকালে যা যোগাৰবোৰ কৰা গৈ যোৱা। দাদা, কাম হ'ল দিয়ক। আৰু তই ক'ব আহিছ এনে? যা, কাম হ'ল যদি। বাইদেউ, অলপ টকাৰ কথা কৈছিলো যে। মনত আছে ৰবা। হেৰি, আজি উৰুকা বুলি তাক 2000 টকা এটা দিয়কচোন। 2000 টকা? 2000 টকা মই ক'ৰ পৰা দিম? গোটেই বজাৰ কৰাতে শেষ হৈ গ'ল টকাবোৰ। হয় শুন, তই কি বাৰে বাৰে টকা বিচাৰি থকা? তোৰ মাৰে বেমাৰত নিয়া টকাৰ ধাৰ এতিয়ালৈকে শেষে হোৱা নাই। আগতে টকাখিনি ধাৰ মাৰি দে, তাৰ পিছতে কাম কৰাৰ বিনিময়ত তোক টকা দিয়া আৰম্ভ কৰিম, বুজিছ? দাদা, আজি উৰুকা বুলি আপুনি মোক অলপ টকা দিয়ক। মই আপোনাক হাতযোৰ কৰি কৈছো। পইচা? তোৰ ঘৈণীয়েকৰ আগত যদি তোক মই বেয়াকৈ ক'ব নালাগে, তেতিয়াহ'লে তই ইয়াৰ পৰা সোনকালে যা। মোৰ গৰম হ'লে মই কিন্তু কি কৰোঁ একো ঠিক নাই। গতিকে তই ইয়াৰ পৰা ভালে ভালে চাই ধোৱাই ভাল, কথাটো বুজি লবি। হেৰি, বলক ইয়াৰ পৰা। আপোনাৰ ইমান অপমান মই আৰু সহ্য কৰিব নোৱাৰো। বলক এতিয়া ইয়াৰ পৰা। টকা লাগে, টকা লাগে, খালি টকা এনেই আহে। পূৰ্ণিমা, তুমি বহাচোন, মই অলপ আহি আছো ৰ'বা। কলৈ যায় আপুনি? পূৰ্ণিমা, মোৰ ঘৰত তোমাৰ এই প্ৰথম দিন আৰু আজি উৰুকা। সকলোৱে ঘৰত আজি মাছে মঙহে খাব আৰু মই তোমাক ইয়াত যতনত ৰাখিম, এইটো মই কেতিয়াও হ'ব দিব নোৱাৰো পূৰ্ণিমা। সেইকাৰণে মই এবাৰ ওলাই যাওঁ ৰ'বা, ক'ত কি যোগাৰ কৰিব পাৰোঁ চাওঁ। নালাগে এতিয়া আপুনি কলৈকো যাবলৈ। আপোনাক আৰু কোনোবাই অপমান কৰি পঠিয়াব, মই আৰু এইবোৰ সহ্য কৰিব নোৱাৰো। আপুনি মোৰ কথাখিনি বুজক। কিন্তু পূৰ্ণিমা, আৰু একো নক'ব মোক। মুঠতে আপুনি এতিয়া কলৈকো যাব নালাগে। হ'ব দিয়ক, এদিন লগত থাকিলে একো নহয়।
অলপ লৈ আহিম দিয়া। তুমি খোৱা নহয় এইবোৰ? খাওঁ। ঠিক আছে দিয়া, এইবাৰ উৰুকাত আমি দুইজনে ভালকৈ এসাঁজ খাম।